হে দোস্ত চাওক গাইছ প্ৰতিটো বস্তুৰ ভাল আৰু বেয়া থাকে ঠিক তেনেদৰে কৰোনা মহামাৰীৰ কাৰণে যিটো মোদীয়ে লকডাউন দিছে এতিয়ালৈকে পঞ্চম পৰ্যায়ৰ লকডাউন আৰম্ভ হৈ গ'ল সেই ঠিক তেনেদৰে লকডাউনৰ ভাল আৰু বেয়া আছে ঠিক তেনেদৰে লকডাউনৰ এটা ভাল সাইড আৰু এটা বেয়া সাইড আছে যিসকল কেইটি মানুহ সেইসকলে বেয়া সাইডটো এৰি সদায় ভাল সাইডটো বিচাৰে আৰু ভাল সাইডৰ ফাইদা লয় ঠিক তেনেদৰে আপোনাক কিছুমান লকডাউনৰ মই ফাইদা কেনেকৈ আপোনালোকে ল'ব তেনেকৈ কিছুমান টেকনিক আপোনালোকক শিকাই দিব বিচাৰিম লকডাউনে ইউটিউবৰ চেনেলত বহুত ধৰণৰ প্ৰভাৱ পেলাইছে গাইজ অহা ছমাহত আপোনালোকে এনেকুৱা কিছুমান চেনেল দেখা পাব য'ত চেনেলবিলাকৰ কোনো গ্ৰোথ নাই কি তললৈ যাব মানে একদম ৰখা তললৈ যাব আৰু যাবই আৰু কিছুমান চেনেল এনেকুৱা দেখা পাব য'ত হেলিকপ্টাৰ ৰকেটৰ নিচিনা ছাবস্ক্ৰাইবাৰ উৰিব লাগিছে 1 মিলিয়ন 2 মিলিয়ন তেওঁলোকে ক্ৰছ কৰিব পাৰিছে এতিয়া আপোনালোকক প্ৰথম নিগেটিভ সাইডটো লৈ যাম কোনবোৰ চেনেল আপোনালোকে একদম ডাউনলৈ যোৱা দেখিব প্ৰথম হ'ল ট্ৰেভেল বা ব্লগ এক নম্বৰ যিসকল লোকে ট্ৰেভেল কৰে বা বাহিৰলৈ যায় কিন্তু এতিয়া তেওঁলোক যাব পৰা নাই কাৰণ বৰ্তমান লকডাউন চলি আছে এখন হেলিকপ্টাৰ এৰোপ্লেন যোৱাকালি অৱতৰণ কৰিছে সেইকাৰণে তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ থাকিলেও ইমান মানে উন্নতি নহয় অলপ অলপ তললৈ কমিব দ্বিতীয়তে আনবক্সিং যিসকলে নতুন নতুন বস্তু কিনে মোবাইল কিনে DSLR কিনে এমাজনৰ পৰা ক্ৰয় কৰে কিন্তু সেইসকল লোক এতিয়া বৰ্তমান ঘৰতে বহি আছে কাৰণ আপুনি যদি এমাজনত সাৰ্চ কৰে কাৰেণ্টলি আনএভেইলেবল বুলি কয় বস্তু থাকিলে পইচা নেদেখুৱায় পইচা নেদেখালে বস্তু নেদেখুৱায় সমস্যা বেছি তাৰপাছত হ'ল এক্সপেৰিমেণ্ট যিবিলাক মানুহে এক্সপেৰিমেণ্ট কৰে তেওঁলোক এতিয়া বৰ্তমান কৰিব পৰা নাই লকডাউনৰ কাৰণে সেইকাৰণে এই সকলো মানে যাবই আৰু এতিয়া আহোঁ পজিটিভ সাইডত আপোনালোকক কিছুমান এনেকুৱা যদি আপুনি ভাবি আছে যে ইউটিউব চেনেল এটা নতুনকৈ খুলিম তেতিয়াহ'লে আপোনালোকে সময় নষ্ট নকৰি অহা ছমাহত এটা নতুনকৈ ইউটিউব চেনেল আৰম্ভ কৰক অন্ততঃ মই আপোনালোকক গেৰাণ্টি দিছোঁ মই যিকেইটা বিষয় ক'ম তাৰ ওপৰত যদি আপোনালোকে ইউটিউব চেনেল এটা আৰম্ভ কৰে অহা ছমাহত অন্ততঃ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ আপোনালোকৰ ইউটিউব চেনেলকেইটা অতিক্ৰম কৰিব যিখিনি কিছুমানে 10 বছৰৰ পৰা কৰিও সেইখিনি ছাবস্ক্ৰাইবাৰ পোৱা নাই বা 4000 ৱাচ টাইম অতিক্ৰম কৰিব পৰা নাই এক নম্বৰ হ'ল টিউচন এডুকেশ্যন বা অনলাইন কোচিং চাওক গাইজ এতিয়া বৰ্তমান স্কুল বন্ধ বৰ্তমানলৈকে মই ভিডিঅ'টো বনোৱা দিনটোলৈকে স্কুল খোলা নাই মানে বহুত ল'ৰা ছোৱালী মানে পঢ়াত পিছ পৰি আছে ইয়াতে এটা কথা কয় যিসকল দুখীয়া মানুহ অনলাইন কোচিং কিছুমানে কৰি আছে তেওঁলোকৰ পইচা নাই কাৰণে নতুনকৈ এণ্ড্ৰইড মোবাইল এটা কিনিব পৰা নাই আৰু বহুতে বৰ্তমান 4G নেটৱৰ্ক কি সেইটো মানে বুজা নাই সেইসকললৈকে মই বহুত দুখ প্ৰকাশ কৰিছোঁ কিন্তু আপোনালোকে যদি ভাবে যে যিসকল আপোনালোকৰ মোৰ দৰ্শকৰ যিখিনি শিক্ষিত তেওঁলোকে যদি এটা অনলাইন কোচিং বা চেনেল খোলে ল'ৰা ছোৱালীসকলক পঢ়াব পাৰে তেতিয়াহ'লে আপুনি ভাবিব নোৱাৰা ধৰণে আপোনালোকৰ চেনেলত ছাবস্ক্ৰাইবাৰ বাঢ়ি যাব এই সময়খিনিত এইটো এই অনলাইন কোচিং বা টিউচন এনেকুৱা চেনেল খোলাৰ কাৰণে মানে এইটো এই লকডাউনৰ সমস্যা মানে একদম সোণালী সুযোগ এইটো আপোনালোকে কোনো পধ্যেই নেৰিব তাৰপাছত হ'ল নিউজ TRP আপোনালোকে চাব এতিয়া বৰ্তমান নিউজ কৰোনা মহামাৰীৰ কাৰণে প্ৰায় মানুহে সাৰ্চ কৰে বা চায় আৰু এইটোৱে এনেকুৱা এটা চেনেল যিটো কোনোদিনে ডাউনত নাযায় মানে তলত এই চেনেলটো নাযায় আপোনালোকে যদি ভাবি আছে যে মই চেনেল এটা ক্ৰিয়েট কৰোঁ তেতিয়াহ'লে আপুনি নিউজ চেনেল খুলিব পাৰে আৰু এইটো টপত যাব আপুনি যদি এইটো নিউজ চেনেল ৰখাও থয় এবছৰমান চেনেলটো তেতিয়া আকৌ অহাবাৰ যদি আপোনালোকে আৰম্ভ কৰে এই নিউজখিনি তেওঁ নিশ্চয় মানুহে চাবই নিউজ চেনেল কোনোদিন তলত নাযায় পাৰিলে সি ওপৰত উঠিব খটখটিত উঠে নিউজ চেনেল কোনোদিন নানামে 3 নম্বৰটো হ'ল ফ্ৰী জব এতিয়া আমাৰ প্ৰায় অসমৰ বাহিৰত যিখিনি কৰ্ম কৰি আছিল সেইখিনি এতিয়া বৰ্তমান পঠিয়াই দিলে কৰোনা মহামাৰীৰ কাৰণে তেওঁলোকক কিছুমান চাইকেলত আৰু কিছুমান স্বাস্থ্যমন্ত্ৰী আনিব বিচাৰিছে এইটো বৰ ভাল কাম তেওঁলোক তাত থকাতকৈ ইয়াতে থাকক তাত অসুবিধা হ'ব পাৰে আৰু বহুতখিনি চাকৰি এৰিও দিছে যদি আপোনালোকে তেনেকুৱা ইউটিউবত কিছুমান ভিডিঅ' বনাই দিয়ে যে ঘৰত থাকি এটকাও ইনভেষ্ট নকৰাকৈ কেনেকৈ আৰ্নিং কৰিব পাৰি ঘৰত থাকি অনলাইন জব 1 টকা মানে ফ্ৰীতে তেতিয়াহ'লে আপোনালোকৰ চেনেলটোত বহুতখিনি আপোনালোকে ভবাতকৈ বেছি ধৰণে আগুৱাই যাব 3 নম্বৰ হ'ল
মীন পালন বা গৰু গাই যিসকলে গৰু গাই পুহিব বিচাৰিছে, বৰ্তমান খোৱা ভাতৰ কাৰণে বহুত হাহাকাৰ। চৰকাৰে ফ্ৰী চাউল যোগান ধৰিছে, কিন্তু বহুতে এতিয়া খাবলৈ পোৱা নাই, দুবেলা দুমুঠিৰ কাৰণে হাহাকাৰ। আপোনালোকে যদি কিছুমান মাছ পুহিব বা মাছ যিবিলাক জীৱিকা নিৰ্বাহৰ উপায়, ব্ৰইলাৰ কয়লাৰ, সেইবিলাকৰ যদি কিছুমান টিপছ আপোনালোকে ইউটিউব চেনেল এটা খুলি দিয়ে, সেই চেনেলটো আপুনি বহুত গেইন কৰিব পাৰিব। তাৰ পিছতো হ'ল কিছুমান লেডিজ কেটেগৰী, ঘৰত বহি প্ৰায় মানুহ আজিকালি বৰ হৈ যায়, যিসকল বস্তু বনোৱা আছে বা গেমিং কৰে, গেম খেলি ভাল পায়, বস্তু বনাই ভাল পায়। আপোনালোকে যদি আপোনালোকৰ চেনেলটোত এই বিষয়ে কিছুমান আপলোড কৰে, তেতিয়াহ'লে মই ভাবোঁ আপোনালোকৰ চেনেলটো বহুত বেছি অতিক্ৰম কৰিব আৰু আগুৱাই যাব। আজিলৈ ইমানেই, নমস্কাৰ। আপুনি যদি গোটেই ভিডিঅ'টো চালে ধন্যবাদ, আৰু ভিডিঅ'টোত লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।